বিহু বিহু লগাকৈ অকণমান হাতত মেহেন্দি আঁকি লৈছোঁ। এয়া চুবুৰীৰ সৰু সৰু পোৱালীবোৰক আমাৰ দিনতনো আমি কেনেদৰে হুঁচৰি গাইছিলোঁ তাকে বুজাই আছোঁ। এই হুঁচৰিৰ পৰাই মই জীৱনত নাচিবলৈ আৰম্ভ কৰিছিলোঁ, গতিকে এই হুঁচৰিযোৰা মোৰ বাবে আৱেগ। গোটেইবোৰ যিহেতু সৰু সৰু পোৱালি, গতিকে অকণমান খেলি মেলি হৈছে সিহঁতৰ। সন্ধিয়া আকৌ আমাৰ ঘৰত পদধূলা পেলালেহি। মায়ে আটাইলে পিঠা পুৰি দিলে আৰু লগতে চাহ একাপ খাবলৈ দিলে। তাৰ পাছত মই দুলীয়াজানলৈ আহিব লগা হ'ল, যিহেতু মোৰ কলেজ খুলিলে। সৰুতে মই অমিতা খাই খুব বেয়া পাইছিলোঁ, কিন্তু যেতিয়া গম পালোঁ যে ই স্কিনৰ কাৰণে বহুত উপযোগী, সেইদিনাখনৰ পৰাই মই অমিতা প্ৰেমিক হৈ গ'লোঁ জানে। ৰাতিপুৱা কলেজলৈ বুলি ওলালোঁ আৰু চিপকৈ বৰষুণো পৰি আছিল। আজিৰ পৰা ষ্টাৰ্ট হৈয়ে গ'ল ইহঁতৰ, দেখিছেনে বাৰু? মোৰ মোবাইলত ভিডিঅ' কৰিছে, ময়ে গম নাপাওঁ। বাৰু ইহঁতৰ ফটোমিবোৰ বাদ দিয়ক, মোৰ ধুনীয়া মুখখন এবাৰ চাই লওক আপোনালোকে। আৰু এয়া আমাৰ কৃষ্ণা বা, লগতে লগৰীয়াসকল আৰু ছিনিয়ৰ্ছখিনি আছে। কাইলৈ যিহেতু 6th চেমৰ ফেয়াৰৱেল আছে, গতিকে তাৰে প্ৰস্তুতি চলি আছে। আজি বতৰটো খুব ঠাণ্ডা, সেইটো কাৰণে কিবা এটা খাবলৈ মন গ'ল। সেইবাবে মই লগৰ কেইজনীক জোৰ কৰি লৈ গ'লোঁ ওচৰতে থকা দোকানখনত ৰুটি খাবলৈ বুলি। আৰু আমাৰ খানা ৰেডি হৈ গ'ল। ইমান ধুনীয়া চাটনি আছিলে, তেতেলী পানী আছিলে আৰু ব্লেক চল্ট আছিলে। তেনেহ'লে আজিলৈ ইমানেই, বাই বাই।